মোক ঘৈণীকটো চেঞ্জ কৰি দিয়ক ঘৈণী কেনেকৈ চেঞ্জ কৰিম কৈছোঁ বাই বাই নাযাব না প্লিজ ইমান দিনৰ সাধনা এনাই গেল আপোনাৰ নিগনি মানে আপোনাৰ নিগনি আপোনাৰ নিগনি নাই 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 অলপ বজা দি তাই নাই চিন নাই এতিয়া এই চিন নাই কিমান খুবা আৰু ঘূৰি দিয়া তাই ফালে কাটো পালো এই ক্ল'জটো লৈ লোৱাচোন এই নিয়ৰ কি এজনী ছোৱালীজনী ৰ'ল ডাইলগটো কৈ দিবা না নহয় তুমি কৈ দিবাচোন ডাইলগ ৰ'ল একশ্যন কাটো পাইছোঁ এতিয়া মাষ্টাৰ কৰা ঘূৰিবা যাতে সন্ধ্যাৰ মোৰ বিয়াখন তাই চাব পাৰে সদায় তাই মোৰ দুখ বিচাৰে কিন্তু সন্ধ্যাক বিয়া পাতি মই সুখী হৈ দেখুৱাম যাতে সন্ধিয়া আৰু মোৰ বিয়াখন তাই চাব পাৰে সদায় তাই মোৰ দুখ বিচাৰে সদায় তাই মোৰ দুখ বিচাৰে কিন্তু সন্ধ্যাক বিয়া পাতি মই সুখী হৈ দেখুৱাম অঁ এইটো দিয়া যাম হস্পিটেলত শ্বুটিং হৈ আছে দেখিছে চব শুই আছে এখন বেডতে কি ক'ব ৰাজদা আজি হস্পিটেলত শ্বুটিং কৰি কেনেকুৱা লাগিছে হস্পিটেলত শ্বুটিং কৰি পেলাই বিশেষ ভাল লগা নাই মনটো বৰ বেয়া কিয় আমাৰ এগৰাকী অভিনেত্ৰী চিৰিয়াছ তেওঁৰ শৰীৰটো অতি দুৰ্বল এক্সিডেণ্ট হৈছে তেওঁৰ Ankita, Gio. এয়া প্ৰেম জনমে জনমে প্ৰেম তোমাৰ বাবে নেকি আছিলে এই মৰম তোমাৰ বাবে কি সুৰেশ দাৰ কাৰণে কি দিওঁ এখন হেৰি থিয়েটাৰৰ মা তুমি কিয় বিধবা এয়া এইজনী নাৰ্ছ হৈছে কিন্তু এওঁকে ভৰ্তি কৰিব লাগিব এইজনী মোবাইলৰ বাহিৰে আৰু জীৱনত একো নাই ইনফ্লুৱেঞ্চাৰ হ'ব খোজে টকা ইনকাম কৰিব খুজিছে কিন্তু তাই 1 টকাও নাপায় থেংক ইউ ছ' মাছ ভিডিঅ' এটা তোমাৰে মৰমৰে যিমান এইফালে ব্লগাৰ ইনস্পায়াৰ্ড বাই মি মোৰ গুৰু হ'ব পাৰে তেওঁ কিন্তু ইউটিউবত গুৰু মই তেওঁ চকু দেখিছে সাগৰ নীলা চকু এয়া নাক মাথো মোক আশীৰ্বাদ দি যাব সদায় যেন মই শুদ্ধ সিদ্ধান্ত ল'ব পাৰোঁ কালিতকৈ বহুত ভাল পাইছোঁ নহয় মা ৰ'ল একশ্যন মাথো মোক সদায় যেন মই শুদ্ধ সিদ্ধান্ত ল'ব পাৰোঁ এতিয়া না একশ্যন স্বাগতা কি হৈছে তোমাৰ কোনে কৰিলে তোমাৰ এই অৱস্থা কোনে কৰিলে আকাংক্ষা কি কোনে কৰিলে মই জানো কাট পালো হ'ল তেনেকে থাক অঁ ময়ূৰী ন আপোনালোকে কণ্টিনিউ কৰক একো নহয় নালাগে দাদা মোৰ লগত ইয়াত বহুত মানুহ আছে কিন্তু গাঁৱত
তোৰ লগত যদি বৌ নাথাকে তেনেহ'লে তোৰ বহুত কষ্ট হ'ব মানুহ এতিয়া বিনন্দই খুৰাৰ লগত কথাবোৰ ফাইনেল হৈছে তুমি অকলে আহি বহি লৈ যাবা এতিয়া বিনিক চোৱা Rolling.